हेलो गाइस वेलकम माय यूट्यूब चैनल। तो गाइस की खबर आपनालोকৰ आशा करूँ सबरे ভাল আৰু মোৰো ভাল। এইটো মোৰ জীৱনৰ প্ৰথমটো লং ভিডিঅ' আৰু আশা কৰোঁ সকলোৱে যাতে মৰম দিয়ে, যদি কিবা ভুল কৰোঁ শুধৰাই দিব। পোনপ্ৰথমে মই সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু মৰম যাচিছোঁ। তাৰ পাছতে মই আজি গৈ আছোঁ যাওঁ পথাৰলৈ গৰু গা ধুৱাবলৈ বুলি। সেইখন পথাৰখন ওচৰতে আছে, বেছি দূৰো নহয়। চবে গ'লেই আৰু ময়ো যাওঁ আমাৰ আকৌ যোনখন ফকলাই নৈ সেইখন শুকাই গ'ল আৰু পুখুৰীকেইটাতো পানী বৰষুণ নোহোৱা খাতিয়ে নহ'লে, সেইবাবেহে চবে মেচিন লগাই পথাৰতে ধুইছে। তো দেখাই আছোঁ আপোনালোকক, চাই থাকক। সেইয়া চবে ধুৱাবলৈ গ'লেই ময়ো যাওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকেও চাই থাকক ভিডিঅ'টো লাষ্টলৈকে কিনো হয়। মেচিন লগাই গৰু গা ধুৱাম এবাৰ দেই, প্ৰথমবাৰ। এইকেইটা দেখিছেনে পুখুৰীত অকণো পানী নাই, অকণোৱে নাই পুখুৰীত পানী। সেইয়া দেখাই আছোঁ, চাই থাকক ধুনীয়াকৈ। তাৰপাছত আমি এতিয়া খেয়া ল'ব, তাৰপাছতহে দেখাম গৰু গাখীৰ কেনেকৈ ধুৱাব। মেচিন লগাইহে ধুৱাব আৰু তো চাই থাকক। আপোনাৰ মহিমা আপুনি বেকত কৰি মেচিনৰ সৈতে হৈ গৈছে। মেচিন ষ্টাৰ্টিং কৰিবলৈ ডাইৰেক্ট গৈছে। তাৰপিছত দেখা আছে, চাই থাকক মেচিনত গৰু কেনেকৈ গা ধুৱায়। গৰুখিনিয়ে ভাবিছে ক'ত আজি বান্ধত পৰিলোঁ, একদম চুটি চুটিকৈ বান্ধি থৈছে। তাহাঁতি একদম পূৰা চিঙু চিঙু হৈ আছে, ভাবিছে ক'ত বান্ধত পৰিলোঁ। সেইয়া পানী আহি গ'ল, ধুৱাব এতিয়া বৰ্তাহঁতে। এনেকৈ ধুৱাইছে দেই। আমাৰ পুখুৰীতো পানী নাই, বিলতো পানী নাই, সেইবাবে মেচিনৰ পানীয়ে ধুৱাবলগীয়া হৈছে গৰু গা। বান্ধি লৈছে, তাৰপিছত সেনেকৈ ধুৱাইছে। লাও খা বেঙেনা খা বছৰ বছৰ বাঢ়ি যা। মই ভাবিছিলোঁ এবাৰ গা মুখে ধুৱাব, মায়ে মোক গৰু এনেই কৈ থাকে, মোক নুধুৱালে। এইফালে পুৰা ভিডিঅ' বনোৱাত ব্যস্ত দেই। সেইজনী বা নহয় দেখিছে নাই, পুৰা গৰুত মাৰি আছে জাতিলাও। মইহে আৰু ধুনীয়াকৈ ভিডিঅ' বনাই ঘূৰি ফুৰিছোঁ। হ'ব দেই দাদাক আপোনালোকে কেনেকৈ ধুৱে কমেণ্ট কৰি জনাই দিব। এইফালে আকৌ আমাৰ মায়ে কৈছিলে মোকে গৰুটা নুধুৱালে, গৰুকহে ধুৱালে। নতুন ডিজাইন দেই, পৰি গা ধোৱা নতুন ডিজাইন বিহুৰ। এইফালে মাকো ধুৱাই দিলে পুৰা খচি খচি গা। ভাইটিহঁতো গৈ ল'লে ধুনীয়াকৈ পানী মই দেখিছেনে কিমান ধুনীয়াকৈ আইতা ৰাখিছে দেই। ডেন্সো হৈ গৈছে মাজে মাজে। শেহতীয়া মানুহ দেই, কিবা এটা কৈ দিয়া। সকলো ৰাইজলৈ থেংক ইউ কিবা এটা ক'ব নি আপুনি? কিবা চাবলৈ মোৰ কিবা এটা কওঁ নেকি? এইফালে পুৰা গা পা ধুই শুভেচ্ছা থাকিলে বহুত বেছি থাকিল। এতিয়া বাই বাই বোলে চবে কৈ থাকিছে। তাৰপিছত দেখাই আছো মই বুলি নতুন গোবৰ পানী ধুৱাইছে, গৰু বুলি গা নুধুৱে।
এইটো নতুন ডিজাইনৰ গৰু গা ধোৱা চাহ গা পা ধুই ৰেডিও হৈ মেলি তাৰপাছত এতিয়া খাই ল'ম চাহ তাৰপাছত দেখাম ক'ৰবাত যাম ফুৰিবলৈ মানে ফটো মাৰিবলগীয়া আছে সেয়েহে মাৰিম চাগে চাহকণ খাই লওঁ এতিয়া ধুনীয়াকৈ ঠাণ্ডাও লাগিছে মায়ে বনাই আছে চাহ বিহু বুলি ক'লে আকৌ পিঠা মেইন সেইবাবে তিল পিঠা দি চাহকণ খাই লৈছোঁ আৰু তাকো মই দোকানত খাইছোঁহি ঘৰত মানে নাই মায়ে দোকানত আছে যে সেইকাৰণে দোকানতে খাই লৈছোঁহি মোক আকৌ এবাৰ বিহু বুলি কাপোৰ লৈ নিদিলে গম পায়নে অকল কুৰ্তা এটা আৰু প্লাজো পেণ্ট দুটাহে লৈ দিছে ব'লচোন মই দেখাইছোঁগৈ কিনো লৈ দিলে মোক বিহু এবাৰ চেঁচা লৈয়ে নিদিলে কাপোৰ কানি একো দেখাইছোঁ ৰ'ব দেই এইটো হৈছে মোৰ বিহু পেণ্টটো আৰু এইটো হৈছে মোৰ কুৰ্তিটো মানে চোলাটো এইকেইটা হৈছে আজি মোৰ বিহু কাপোৰ যদি ভাল লাগে কমেণ্ট এটা কৰি মোক জনাই দিব ভাল লাগিলে যদি বেয়া লাগে তেতিয়াও ক'ব দেই দোকানৰ পৰা এতিয়া যাওঁ মই ঘৰলৈ ধুনীয়াকৈ কাপোৰ কানিকেইটা পিন্ধি ওলাই লওঁগৈ তাৰপিছত আকৌ দেখাম মানে মামা ছোৱালী তাই দেখিছা না বিহু কাপোৰ পিন্ধি আৰু চশমা তচমা লগাই গোটেইজনী হিৰ'ইনে আৰু এইফালে ময়ো পিন্ধি ল'লোঁ বিহু কাপোৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবচোন দেই যদি ভাল লাগে ক'ব বেয়া লাগিলেও ক'ব তাৰপাছত আহিলে লগৰজনী দেই তাইৰ লগত গৈ পিনি এতিয়া ডিম্পিহঁতৰ ঘৰৰ পৰা মানে যোনজনী লগৰ মিনি ব্লগবোৰত যে দেখি থাকে তাইৰ ঘৰ তাহাঁতৰ ঘৰলৈ এই ফটোত গৈ আহোঁগৈ তাইও আহিলে মানে আজি ফটো মাৰিম সেইকাৰণে গৈ আহোঁগৈ তাইকো লৈ আহোঁগৈ লগত এয়াতো আমাৰ ৰাস্তাটো গৈ ল'ম প্ৰথমে আহি পাই গ'লোহি পেহীহঁতৰ ঘৰ ওচৰত মুখৰ আগত মোক আকৌ বোলে তাহাঁতৰ আজিহে ভাল লাগিছে বোলে এনেকৈ বোলে ভালেই নালাগে আজি কাপোৰযোৰহে ভাল লাগিছে কি দেখিছে খালি মোক ইনচাল্ট কৰা থাকে অকল ইনচাল্ট কৰা থাকে তো গৈ লওঁ তাইকো লৈ আহোঁ ফটো মাৰিম আজি তাৰপিছত কি হয় নাজানো আৰু ক'ৰবাত যাবলগীয়া হয় যদিও নহয় যদিও ফুৰিবলৈতো নাযাওঁৱে চাগে তাৰপাছত ক'ম ফটো মাৰিবলৈ সেই তাকে ক'ব লাগিব ফটোখিনি মাৰি দিবলৈ তো গৈ লওঁ তাই চলে লৈ আহোঁগৈ দেই চাই থাকক ভিতৰটো লাষ্টলৈকে সেইকাৰণে বিহুত কি ল'লি একো নাই কিবা এটা কথা চা আকৌ কোন আছা এই কি হ'ল আকৌ ক ৰঙালী বিহু শুভেচ্ছা থাকিলে হ'ল বাই বাই এই বৰ লাজুকী দেই পাই গ'লোহি এজনী বৰ লাজুকী দেই পিঠা নাথাকিব বোলে শেষেই হ'ব বোলে পকে সোমাই আহিল এইটো তাহাঁতৰ ঘৰ পাই গ'লোহি দেই কিনো কৰি আছে তাইও নাজানো নহয় সোমাই লওঁ প্ৰথমে দৌৰি আহিছোঁ হাই জনী কিবা এটা ক দে এইজনী দেই পাই গ'লো সিহঁতৰ ক দে কিবা এটা ক দে ফটো শ্বুট কৰিবলৈ একদম পাগলে আৰু চব ফটো শ্বুট কৰিবলৈ একদম পাগল হৈ গৈছে এজনী আকৌ ওলাই হোৱাই নাই মই এতিয়া ফটো শ্বুটো মাৰি লওঁ তাৰপৰা দেখা আছোঁ দেই এই ডাঙৰতহে মাৰে বোলে ফটো এইফালে আমাৰ নেনে ডাঙৰতে ফটো মাৰে তই মাৰি লৈছোঁ দেই পাগল চব মেলি হৈ যোৱাৰ পিছত আহি আছোঁ এতিয়া আমি বিহুৰ পেনে ৰিহাৰ্চেলৰ কাৰণে বৰ ৰিহাৰ্চেলৰ কাৰণে আহি আছোঁ এইটো আমাৰ ৰাস্তাটো মা আৰু মই দুইজনী আহিছোঁ তো তাত গৈ দেখাইছোঁগৈ দেই আমিনো কেনেকৈ নাচি আছোঁ মাৰি মেলি এতিয়া আমি আহিছোঁ বিহু ৰিহাৰ্চেল কৰিবলৈ বুলি সেইখিনি ছোৱালীখিনি তাতে আছে মানে কৰিম আৰু ৰিহাৰ্চেল দেখাম আপোনালোকক চাব কেনেকুৱা হৈছে ক'ব মানে আজি বৰ ৰিহাৰ্চেল আছে চব বহি আছে আমি এতিয়া বিহু চিহু মাৰি লওঁ তাৰপৰা আকৌ দেখাম দেই ঘৰো আহি পাই গ'লোহি ভাগৰো লাগিছে নাচি মেলি আহিলোঁ আজিৰ দিনটো বহুত ফুৰাও হ'ল মায়ে ভাত বনাব খাম আৰু এইখিনিতে এটা কথা সময়ৰ লগত খোজকাঢ়িবলৈ শিকা কাৰণ সময় কাৰো বাবে ৰৈ নাথাকে চ' আজিলৈ আহিছোঁ বাই বাই নতুন এটা ব্লগেৰে লগ পাম